ঐ কিমান ডাঙৰ ভাই বাদ দে বাদ দে হেল্ল' গাইজ ৱেলকাম টু বেক মাই ইউটিউব চেনেল ধনজিত ফ্ৰম আছাম আৰু আমি আজি ৰাতি আহিছোঁ মাছ মাৰিবলৈ আৰু এইটো আছে প্ৰাণজিত ৰেডি না এই কি লৈ আহিছে দেখা এবাৰ মাছ মৰা অস্ত্ৰ মাখান এই পূৰা একদম জং একদম পূৰা চকৰা লৈ আহিছে মনা চনা লৈ টৰ্চ লৈ আমি আহি আছোঁ এতিয়া বৰজৰাত আৰু বৰজৰাত এই পানী চাওক একদম পানীৰ মাজেদি আমি দুজনে যাম আৰু তাতে আমাৰ দুটা ভাইটি আছে আমি 5জন হ'লো টোটেল 5জনে মাছ মাৰিব যাম এতিয়া আপোনালোকে চাই থাকক মোক অলপ ভয় লাগি আছে কিন্তু মাছ মাৰিম না মাছ মৰা কথাটো বেলেগ আৰু গাইজ আপুনি চাব পাৰে আমি একদম কি ক'ম জংঘলৰ মাজেদি যাই আছোঁ এইটো চাব পাৰে একদম পূৰা জংঘল আৰু কাষেদি সেইটো নদী আৰু আমাৰ লগত আছে এইটো প্ৰাণজিত ঠিকে না পূৰা জং থং লৈ ৰেডি বডি পূৰা 5 বছৰ জিম কৰা বডি চা নাই আৰু এইফালেদি এইটো অলপ দূৰ আহি পিনে এইটো চাব পাৰে চৰা অলপ ভয় লাগি আছে দেই গাইজ মানে এনেকৈ আহিছোঁ কিন্তু এনেকৈ দুজনে অহা নাই আমি বহুত মানুহে আহিছোঁ আৰু আমি আজি দুজনে যাই আছোঁ ভাইটি এখন আছে আগত আছে বহুত আগত চ' সেইকাৰণে অলপ ভয় লাগি আছে আপোনালোকে চাই থাকক আগত ধৰিছে ভাইটিটো আৰু মাছ পাইছে সেইফালে পলাবনক চাওক না হেলমেট পিন্ধি কোনে মাছ মাৰিব আহে বাবা ঐ পলাবন কি পিন্ধিছে তই হা এইটো এটা ভাইটি চাং মাছ জেগাটো ঐ প্ৰাণজিত কি কৰি আছা তই এইফালে পালাবন আৰু এই পালাবন হ'ব তই মাছ মাৰিব নালাগে ৰে তই মাছ মাৰিব লগা হ'লে না মাছ মাতি আনিব লাগিব বহুত হৈছে গাইছ আপোনালোকে চাই থাকক আমি একদম আহিছোঁ এতিয়া আৰু বৰষুণ দি আছে অলপ ত' বৰষুণ পৰিছে যদিও আমি মাছ মাৰিব জানে আমি মাছ মাৰিমেই চ' এতিয়া ভাইটিহঁতে পূৰা মাছ মাৰি আছে আৰু মই পূৰা এনেকৈ পোহৰ দি আছোঁ চাব পাৰে আৰু বৰষুণ দিলে মানে কি হয় বৰষুণ দিলে মাছ বেছিকৈ ওলায় না ত' সেইকাৰণে বৰষুণ দিয়াৰ কাৰণে ভাল হৈছে ফুল চেফটি ঐ ভাই লাহে যাবি লাহে যা চ' গাইজ এতিয়া অলপ বৰষুণ দি আছে আৰু বৰষুণত মানে কি হয় কাকৰবিলাক বেছিকৈ ওলায় চ' আমি এতিয়া কাকৰ ধৰিব যাম মাছ ধৰিম কিন্তু মাছটো বৰষুণ এৰিলে ধৰিম ফাৰ্ষ্ট আমি কাকৰ ধৰিব লাগিব আৰু আমাৰ লগত আছে পলাবন পূৰা ফুল চেফটি আৰু আছে একদম প্ৰাণজিত 5 বছৰ জিম যে চাউণ্ড শুনা পাইছে আপোনালোকে চাউণ্ড ঠিক আছে চৰাৰ চাউণ্ড বাজি আছে এইফালেদি পূৰা ওলাইছি থৰ জানে নেহি দেগা উসকো আৰু এইটো এটা কিন্তু এইটো অলপ সৰু এনেকুৱা সৰুবিলাক কিছুমানে ধৰি লৈ যায় কিন্তু ধৰিব নালাগে ডাঙৰ হ'ব দিব লাগে আপোনালোকে চাব পাইছে এতিয়া আমি চৰাৰ ওপৰত আহিলোঁ আৰু ওপৰত চাউণ্ডটোতো আপোনালোকে শুনাই পাই আছে মই একদম বৰষুণত পূৰা তিতি গৈছোঁ চাব পাৰে পূৰা আৰু এইফালে পলাবন আছে আৰু চাউণ্ডটো শুনা পাইছে আমি একদম বহুত ডাঙৰ কথা এইফালে ৰাস্তা চাওক ৰাস্তা অলপ বেয়া ঐ প্ৰাণজিত কি হ'ল প্ৰাণজিত ওপৰত যাঙা জিম কৰা দেখা এই ভাইটিকেইটা চাওক না পূৰা মানে এক্সপাৰ্ট মই কৈ আছোঁ যে পিছল আছে ৰাস্তাটো অলপ লাহে যা কাকৰ দেখা পালে মানে নাচায় আৰু পিছল বাদ দে চব এৰি দিয়ে ত' গাইজ আমি এতিয়া যাই আছোঁ ওপৰত একদম ওপৰত যাই আছোঁ মানে ওপৰত কি হয় কাকৰবিলাক বেছিকৈ ওলায় আমি ওপৰত যাই আছোঁ আৰু ৰাস্তা চাওক একদম পূৰা পিছল ৰাস্তা
চ' গাইজ বৰষুণ বহুত বেছি দিব ধৰিলে, চ' সেইকাৰণে পানীবিলাক বহুত বাঢ়িব ধৰিলে, চ' আমি ওপৰত নগ'লোঁ আৰু সেইকাৰণে না কি কয় প্ৰাঞ্জিত একদম জং চং লৈ পুৰা ৰেডি হৈ আছে। মানে কি হ'ল বেছি বৰষুণ দিলে পানীবিলাক বাঢ়ি যাব ন, সেইকাৰণে আমাৰ যাব অসুবিধা হ'ব। সেইকাৰণে আমি পাইছোঁ, বহুত পাইছোঁ। এই তলত যাই পিনে দেখাই আছোঁ আমি কিমানখিনি পাইছোঁ আপোনালোকক, চাই থাকক। আৰু বৰষুণটো আৰু আজি কিয় আহিব লাগে? আজি আমি আহিলোঁ, আজি আহিল নে বৰষুণটো? বহুত বেয়া কৰিছে দেই আমাৰ লগত ভাই। কি হৈছে? চ' আমি যিটো ৰাস্তা দি আহিছিলোঁ সেইটো ৰাস্তাত মানে সাপ ওলাইছে, চ' আমি এতিয়া বেলেগ ৰাস্তা দি যাব লাগিব। চ' গাইজ এতিয়া বৰষুণ এৰিলে, বৰষুণ এৰাৰ কাৰণে আমি কাকৰ মাৰা বন্ধ কৰি দিলোঁ। এতিয়া মানে আমি মাছ আৰু এইফালে একদম জাল থাল ৰৈ পুৰা ৰেডি, জোন পুৰা জাল ৰৈ ৰেডি। তো এইফালে হা কিছে ক'ত 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 ধৰ 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 এইফালে যাম। চ' গাইজ আমি এতিয়া কাকৰ ভাগাই আছো। প্ৰাঞ্জিত পুৰা ৰেডি। গাইজ ইয়াতে কি চলি আছে? আৰু এই ভাইটিজনক চাওক না, কি যোগাৰ, বেগ নাই, স্কুল বেগত সোমাই লৈ যাব। আমাৰ হ'ব হ'ব এক দেখ এক দেখ। আৰু এই ভাইটিজনক দিছে, সি আৰু খুজি আছে, তাক বোলে আৰু এটা লাগে, চাওকচোন। আৰু আমি এতিয়া কেঁকোৰাবিলাক ভগাই লৈ ল'লোঁ, আৰু মোৰ হাতত এইটো গোটেইটো কেঁকোৰাই, আৰু এই ভাইটি তিনিটাক চাব পাৰে। এই ভাইটি তিনিটা বহুত কষ্ট কৰিছে দেই। চ' গাইজ আমি এতিয়া যাব ওলালোঁ ঘৰত। মাছ ধৰা কাকত ধৰা বহুত হৈ গ'ল, চবে একদম যাবৰ কাৰণে ৰেডি। আৰু ইফালে ভাইটি পুৰা কাকত ধৰিছে, প্ৰাঞ্জিত এইফালে কাকৰ, ইফালেও কাকত আছে, কাকত ধৰিছে। আমি এতিয়া যাম, বহুত ৰাতি হ'ল, যাব লাগে। আজিলৈ ইমানে, ভিডিঅ'টো বেছি দীঘল নকৰোঁ। চবে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। বাই বাই।